আজি ফলছ লগাবই লোৱা মেখেলাখন হৈছে। নমস্কাৰ, মই বেবী গগৈ আপোনালোকক পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে সকলো নিশ্চয় ভালেই চাগে, মোৰো ভাল। গা ভাল নাছিলে কিন্তু ভাল পাইছোঁ এতিয়া। বিক্ৰমে আগৰটো ভিডিঅ'ত কৈছিলে মা পেট বিষ হৈছে বুলি, এইখিনি দৰৱ খাই ভাল পাইছোঁ। সেইটো কাৰণে গা ভাল নোহোৱাৰ কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া দৰৱ খাই অলপ ভাল পাইছোঁ। দেখিছে এতিয়া মই দোকানত বহি আছোঁ, মেচিনতে বহি আছোঁ, ডিঙিটো ফিটা লৈ আছোঁ। আজি ভাবিছোঁ মই আপোনালোকক এখন মেখেলা মিটাৰ কাপোৰ কাটি কেনেকৈনো ফলছ লগাই তাকেই দেখাওঁ বুলি ভাবিছোঁ। যিসকলে নতুনকৈ কাপোৰ চিলাবলৈ শিকিছে তেওঁলোকে এই ভিডিঅ'টো চালে অকণমান হ'লেও উপকৃত হ'ব। আজি ফলছ লগাবই লোৱা মেখেলাখন হৈছে এইখন। দেখিছে কাপোৰটো মই কাটি লৈছোঁ, জোখত কাটি লোৱা হৈছে। এতিয়া বলক মেচিনলৈ যাওঁ। দেখিছে এয়া ববিন সূতা ভৰাই ল'লোঁ একে ৰঙৰ। এতিয়া মই প্ৰথমতে ফলছৰ কাপোৰটো দেখিছে এইটো সমানকৈ কাটি ল'লোঁ মেখেলা জোখত। এতিয়া জইন কৰি লওঁ। দেখিছে এই কাপোৰটো জইন হৈ গ'ল। এতিয়া মই এইখন মেখেলা প্ৰথমতে শুদ্ধ চাইডে চিলাই লওঁ। যদি আপোনালোকে মোৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, ফ'ল' কৰিব। তেতিয়া মই এতিয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকিম। প্ৰথমতে মই মেখেলাখন শুদ্ধ চাইডে চিলাই লৈছোঁ। যদি এতিয়ালৈকে মোৰ পেজটো ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। তেতিয়া মই এতিয়া ভিডিঅ'বিলাক পাই থাকিম। দেখিছে মেখেলাখন চিলাই হৈ গ'ল শুদ্ধ চাইডে, প্ৰথমৰ চিলনি মাৰি হৈ গ'ল। এতিয়া মই ওপৰটো কাটি ল'ম ধুনীয়াকৈ। দেখিছে এইটো আকৌ ভিতৰ চাইডে এটা চিলনি মাৰি দিম। এইটো উভতাই লৈ দেখিলেনে, এইটো প্ৰথমতে শুদ্ধ চাইডে মাৰিছিলোঁ, এতিয়া আকৌ এইটো চাইডে মাৰি দিম। তেতিয়া সূতাবিলাক ওলাই নাযায়। ডাবুল চিলনি হয়, মেখেলাখন ভাল হয় চিলনিটো। সেইকাৰণে মই ডাবুল চিলনি দি ফলছ লগাওঁ। এতিয়া মই মেখেলাখন ভিতৰ চাইডে চিলাই লৈছোঁ। দেখিছে এয়া চিলাই আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজিব পাৰিব। অকণমান চালে ভিডিঅ'টো একো বুজিয়ে নাপাব। লগতে মই আৰু এজনী ছোৱালী শিকাই আছোঁ কাপোৰ চিলাবলৈ। এইজনী তাইও চিলাই আছে। আজিকালি মেখেলাবিলাক ফলছ নলগালে প্ৰায় নিপিন্ধে, পিন্ধিবলৈ বেয়াও হৈ যায়। ফলছ নলগালে মেখেলাখন খুব জল্দি বেয়া হৈ যায়, ফলছ লগালে মেখেলাখন ভাল হয়। সেইটো কাৰণে প্ৰত্যেকে আজিকালি মেখেলাবিলাক ফলছ লগাই ল'লে ভাল হয়।
মেখেলাখন ভিতৰ চাইডৰ চিলনি মাৰি হৈ গ'ল। দেখিছে, এইটো চিলনি মাৰি হৈ গ'ল। এতিয়া মই চিলাম। দেখিছে, এয়া ধুনীয়াকৈ মেলি গৈছে। এতিয়া মই ইয়াত চিম্পুলকৈ এটা পতা মাৰিম। দেখিছে, এইটো এটা চিম্পুলকৈ এটা পতা মাৰিম। মেখেলা ফলচ লগা প্ৰত্যেকৰ নিয়মবিলাক অলপ বেলেগ বেলেগ হয়, মই এইভাগেই চিলাওঁ। দেখিছে, এয়া মেখেলাখন জইন হৈ গ'ল। এতিয়া মই এটা চিম্পুলকৈ পতা মাৰিছোঁ। দেখিছে, এইটো চাই থাকক আপোনালোকে ভিডিঅ'টো। প্ৰত্যেকৰ কথাৰে মেখেলা ফলচ লগা নিয়মবিলাক সুকীয়া সুকীয়া হয়। মই এনেকৈ চিলাওঁ। যেনেকৈ নহ'লেও কাপোৰটো চিলোৱাটো ভাল হ'লেই হৈ যায়। মই এতিয়া হ'ব, এতিয়া পতাটো মাৰি চাই থাকক আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো, তেতিয়াহে জানিব, নহ'লে একো বুজি নাপাব। দেখিছে, এয়া মোৰ দেখিছে, এইটো কাপোৰ জইনটো সদায় ভিতৰ ছাইডলৈ ল'ব। মই এতিয়া দেখিছে, এইবাৰ মেখেলাখনৰ ফুল এইটো মই এতিয়া প্ৰথমতে ওপৰ ছাইডটো মাৰিম। দেখিছে, ওপৰ ছাইডটো মাৰিম, তেতিয়া উভতাই দিম। যিহেতু কাপোৰ জোখতে লোৱা হৈছে, সেইটো কাৰণে উভতাই দিম। উভতাই দিম বুলিয়ে মই কাপোৰটো অলপ সৰহকৈ কাটিছোঁ, সেইটো কাৰণে এতিয়া উভতাই দিম। চাই থাকক। দেখিছে, এয়া চিলনি কাপোৰটো ইতিমধ্যে চিলাই হৈ গৈছে। এতিয়া মই ওপৰ ছাইডটো কাপোৰটো এনেকৈ কৰি এতিয়া উভতাই দিলোঁ। দেখিছেনে, উভতাই দিলোঁ। এতিয়া মই তলৰ আকৌ এই পতাটো ধুনীয়াকৈ দেখিছে, এয়া এতিয়া এইটো এতিয়া পতাটো ধুনীয়াকৈ জোখত যিমান আপুনি পৰিমাণে পতাটো ওলাব কয় সিমানটোকে উলিয়াই ল'ব। দেখিছে, মই ইমানটো পৰিমাণে ল'ম। খুব ধুনীয়াকৈ কাপোৰটো টানি ল'ব, নহ'লে মেখেলাখন কোচ খাব। যদি ফলচ লগা মেখেলা কোচ খাই দেখিলে বৰ বেয়া লাগে, পিন্ধিবলৈও বেয়া লাগে। সেইকাৰণে খুব খোজকেনে কাপোৰটো টানি ধৰি ল'ব, তেতিয়াহে ভাল হ'ব। ফলচ লগা মেখেলা যদি কোচ খাই পিন্ধিবলৈ বৰ বেয়া লাগে, খুব সুন্দৰকৈ কাপোৰটো ধৰি ল'ব, তেতিয়া ভাল লাগে। দেখিছে, এয়া পতা মাৰি পতাটো খুব ধুনীয়াকৈ চিলাই আছোঁ। অকণমান হৈছে।
দেখিছে এয়া কটা মাৰি হ'ব এতিয়া অকণমান আছে। খুব ধুনীয়াকৈ কাপোৰ খালি ধুই ল'লেহে ভাল হয়, নহ'লে ফল চিলোৱা কাপোৰ বৰ বেয়া হয়। দেখিছে এয়া পটা মাৰি হৈ গ'ল। এতিয়া আমি আকৌ মেখেলা অলপ বহল হৈছে, মানুহজনী যিহেতু শকত সেইটো কাৰণে কাটি দিয়া নাই। যদি মানুহজনী ক্ষীণ নহয় অলপ কাটি দিওঁ। এতিয়া মই শুদ্ধ চাইডে চিলাই লওঁ। এতিয়া চাই থাকক, মই শুদ্ধ চাইডে চিলাই লওঁ। দেখিছে এয়া শুদ্ধ চাইডে চিলিংটো মাৰি হৈ গ'ল। এতিয়া দেখিছে মেখেলাখন আকৌ লুটিয়াই ল'ম। এইটো আকৌ দেখিছে কাপোৰটো এইটো ফলচ লগাই আছিলোঁ, এইটো এতিয়া ধুনীয়াকৈ লুটিয়াই পিনি চিলাই দিম। দেখিছে এতিয়া শুদ্ধ চাইডে লৈছোঁ, ভিতৰ চাইডত। চিলিংটো অলপ ডাঙৰকৈ মাৰিব, নহ'লে ভিতৰৰ কাপোৰটো আকৌ ওলাই থাকিব বাহিৰ চাইডলৈ। কিনাৰ মেখেলাবিলাক যিহেতু দুটা চিলনি এনেকৈ মাৰিব লাগে, প্ৰথমতে শুদ্ধ চাইডে, তাৰপিছত অশুদ্ধ চাইডে। কিন্তু ঘৰত বোৱা মেখেলাবিলাক অশুদ্ধ চাইডে মাৰিলেও হৈ যাব। যিহেতু কিনাৰ মেখেলাবিলাক ওলাই যায় সূতাটো, সেইটো কাৰণে শুদ্ধ চাইডে মাৰি আকৌ অশুদ্ধ চাইডে মাৰি দিব, তেতিয়া সূতাটো ওলাই নাযায়। ঘৰত বোৱা মেখেলাবিলাক ভিতৰ চাইডে মাৰিলেও হৈ যায়। দেখিছে এয়া ইতিমধ্যে মেখেলাখন প্ৰায় ভিতৰ চাইডে চিলাই হৈ গ'ল। দেখিছে এতিয়া মই এয়া ওপৰৰ পতাত দেখিছে এয়া ওপৰৰ পতাটো মাৰিবলৈ লৈছোঁ। দেখিছে আপোনালোকে যিমান ডাঙৰ পৰকৈ দিয়ে সিমানটো জোখৰ ৰাখি ল'ব। কথাবোৰ বৰ শুনা নাযায়, কাৰণ তিনিটা মেচিন চলি থাকে। কথাবোৰ শুনাত অকণমান অসুবিধা হয়, সেইটো কাৰণে অকল চিলোৱাটোকে দেখাইছোঁ। বিশেষ চিলোৱাটোৱে প্ৰয়োজন।
এয়া পটা মাৰি হৈ গ'ল, ওপৰ পটাটো মাৰি হৈ গ'ল। এতিয়া মেখেলাখন লুটিয়াই লৈছোঁ মই। দেখিছেনে কিমান ধুনীয়া হৈ গ'ল মেখেলা, কোচ চোচ নোখোৱাকৈ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু দীঘল নকৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।